এয়া হৈছে লখিমপুৰ জিলাৰ নাৰায়ণপুৰ চহৰৰ কিছু দৃশ্যাংশ দেখাবলৈ চেষ্টা কৰি আছোঁ আপোনালোকৰ কাৰণে। আৰু এয়া হৈছে নাৰায়ণপুৰ চহৰৰ মূল তিনিআলিটো সেইটো দৃশ্যটো আপোনালোকে চাওক। আজি লকডাউনৰ সময়ত ইয়াতে সম্পূৰ্ণৰূপে লকডাউন হোৱা নাই, কিছু শিথিলতা আছে, যাৰ যেনেকুৱা কাম কাজ আছে সেনেকুৱা আপোনাৰ অহা যোৱা কৰি আছে। আপোনাৰ বাইক বা স্কুটি হওক সেনেকুৱা ধৰণৰ কিছু ৰাজ্যত অহা যোৱাৰ কাৰণে এইটো অসুবিধা হোৱা নাই। কিন্তু ইয়াত সম্পূৰ্ণ সামাজিক দূৰত্ব মানি চলি ইয়াতে অকণমান আৰু যিখিনি সম্পূৰ্ণ দৃশ্য নাৰায়ণপুৰৰ সেই তিনিআলিৰ সেইটো দৃশ্য চাওক। চাওক, এয়া হৈছে মূল নাৰায়ণপুৰৰ তিনিআলিৰ দৃশ্য। আপোনালোকে চাওক, গাড়ী অহা যোৱা কৰিছে, মানুহ অহা যোৱা কৰি আছে, চাইকেল বা বাইক সেনেকুৱা অহা যোৱা কৰি আছে। খুবেই সুন্দৰ দৃশ্য। ইয়াৰ পিছত মই আপোনালোকৰ বাবে দেখাবলৈ চেষ্টা কৰিম নাৰায়ণপুৰৰ এই আদৰ্শ হস্পিটেল। নাৰায়ণপুৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়। এই চিকিৎসালয়ৰ কিছু দৃশ্য আপোনাক দেখাবলৈ চেষ্টা কৰিম। যিখিনি পাৰোঁ অকণমান দেখাবলৈ চেষ্টা কৰিম, অলপ সুন্দৰকৈ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এয়া হৈছে সন্মুখ ভাগত দৃশ্য দেখাবলৈ চেষ্টা কৰিম। এয়া সন্মুখৰ ভাগত চিকিৎসালয়ৰ সন্মুখ ভাগত এয়া অতি মনোমোহা দৃশ্য। আপোনালোকক সম্পূৰ্ণ পৰিৱেশ চাফ চিকুণ কথা ক'বই নালাগে। চাব, কিছু ফলক আছে, চাওক, ঔষধি গছৰ বাগিচা বুলি আছে। ইয়াত চাওক, যিখিনি বাগিচা গোটেইকেইটা আপোনাৰ ঔষধি গছেৰে ভৰা এইখিনি সৰু বাগিচা। এয়া হৈছে মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয় নাৰায়ণপুৰ স্থিত এই পুজলি মুখাৰ যি বাগিচা সেইটো আছিলে। আৰু এয়া চাওক, ফলকখন নাৰায়ণপুৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয় হয়। এয়া নাৰায়ণপুৰ স্থিত। আপোনাৰ ভিতৰত গৈ আপোনালোক দেখাবলৈ চেষ্টা কৰিম, অকণমান চাই থাকিব। লখিমপুৰ জিলাৰ কিছু দৃশ্য দেখাবলৈ চেষ্টা কৰিছোঁ। কেনেকুৱা পালে? যদি ভিডিঅ' ভাল লাগিছে তাক লাইক দিব, যদি ছাবস্ক্ৰাইব কৰিব। আজিলৈ এইখিনি, বাই বাই।